হেল্ল' এভৰিৱান, মই গীতিকাই আপোনালোক সকলোকে ভোগালী বিহু শুভেচ্ছা জনালোঁ। আজি মই আহি আছোঁ ৰংপুৰ মেলা চাবলৈ। ক'ত হৈছে ধৰিবতো পাৰিছে চাগে? হয়, ৰংপুৰ মেলা হৈ আছে ৰংঘৰত। এয়া ভাবিলোঁ, আচলতে মেলা চাম বুলি অহা নাছিলোঁ, আমি গৈছিলোঁ জিমলৈ। ভাবিলোঁ অলপ সোমাই মেলি আপোনালোককো দেখাওঁ। এয়া চাওকচোন কি কি বস্তু ওলাইছে। খোৱা বস্তু কিন্তু বহুত ওলাইছে দেই, দেখাম ৰ'ব আপোনালোকক। এয়া চাওকচোন কেনেকৈ এয়া গাহৰি মাংস, লেটা, চাইমদ, ৰহি, দেখিছে নহয় এয়া কলহতো ভৰাই থৈছে। এয়া চাওক মাংস বইলো কৰি আছে। আপোনালোকৰ পিছে জিভা পানী ওলাইছেনে বাৰু? যদিহে গাহৰি আৰু ৰহি খাই ভাল পায় তেনেহ'লে কমেণ্ট এটা কৰি জনাব দেই। লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব, লাইকো কৰি দিব। আৰু এয়া চাওকচোন চুঙা দেখিলেনে বাৰু? ইয়াতে চুঙা চাউল আৰু চুঙা পিঠাও বনাই থৈছে। দেখিবলৈ কিন্তু বহুত ভাল লাগিছে, কিন্তু ৰাতিপুৱা আকৌ এইবোৰ খাব নোৱাৰি নহয়নে বাৰু? এয়া চাওক কেনেকৈ ইমান ধুনীয়াকৈ বানবাটিত তেওঁলোকে এয়া লেটা লগতে গাহৰি মাংস সজাই থৈছে। এয়া যিমান পাৰোঁ আপোনালোকক আজি দিনটো ৰংঘৰত কি হয় মই দেখাব চেষ্টা কৰিম। এয়া চাওকচোন, আপোনালোকৰ পিছত জিভা পানী পৰিছে নেকি বাৰু? পৰিলেও উপায় নাই আৰু দেই। এয়া আমি চাহ খাই ল'লোঁ, আকৌ এবাৰ ফ্ৰেছ হৈ আহিম। আজি ম'হযুঁজ আছে, আপোনালোকক যিমান সময় দেখাব চেষ্টা কৰিম। এয়া ভিতৰলৈও আহিলোঁ। ভিতৰত এয়া ফুলি দোকান, এইবোৰ গম পায় আৰু ছোৱালী মানুহৰ দোকানবিলাক, আৰু লগতে তেওঁলোকৰ ট্ৰেডিশ্যনেল ড্ৰেছো, মানে অসমৰ ট্ৰেডিশ্যনেল ড্ৰেছ এইবোৰ ওলাইছে। লগৰজনী মই আৰু কিবাকিবি সৰু সুৰাকৈ ল'লোঁ। বলকচোন এতিয়া আমি ৰংঘৰৰ ভিতৰলৈ যাওঁ আৰু দেখাব চেষ্টা কৰোঁ। এতিয়া বাৰু 10টা বাজিছে, এতিয়া মানুহৰ ভিৰ ইমানো হোৱা নাই, তথাপিও আপোনালোকক লৈ যাওঁচোন বলক। ৰংঘৰটো যিসকলে দেখা নাই চাব তেওঁলোকে। এয়া চাওক, এয়া পতাকা উত্তোলনৰ কাৰ্যসূচী আৰম্ভ কৰিব লৈছে, হয়তো হ'লেই চাগে, আমি এনাউন্স কৰি থকা শুনিছিলোঁ। এয়া চাওকচোন ইমান ডাঙৰকৈ বনাইছে, দেখিছেনে? আপোনালোকে যদি কোনোবা গৈছেও কমেণ্ট কৰি জনাব দেই। বহাগী অঞ্চলতে বহুত সোনকালে আছিলে, কিন্তু হয়তো মানুহ থকাৰ কাৰণে তেওঁলোকে অলপ দেৰিকৈ কৰিব। সেইবাবে মই ঘৰৰ পৰা আহি লওঁগৈ ৰ'ব, তাৰপৰা আপোনালোকক ম'হযুঁজ দেখাম। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই যাব দেই শেষলৈকে। মই ফ্ৰেছ হৈ মেলি আহি গ'লোঁ ম'হযুঁজ চাবলৈ। ভিডিঅ'টো শেষলৈকে চাই যাওক, ম'হে বা যুঁজে নে নযুঁজে। কিমান দিন যে ম'হযুঁজ চোৱা নাই। আমি সৰুতে প্ৰায় ক্লাছ 3-4 মানত থাকোঁতে আমাৰ গাঁৱৰ সন্মুখতেই জেৰেঙা পথাৰখনত হৈছিলে। তেতিয়া বাৰু বহুত ম'হ তেনেকৈ যুঁজা দেখিছিলোঁ। এতিয়া বা কিনো হয়, হয়তো যুঁজিবও পাৰে নুযুঁজিবও পাৰে। আৰু আগততো এলাউ কৰা নাছিলে, ৰংঘৰত বাৰু এলাউ কৰিছিলে, যোৱা বছৰ হৈছিল, কিন্তু অহা নহ'লে। সৰুতে চাইছিলোঁ আৰু ভাবিলোঁ সেইবাবে ভিডিঅ' অলপো কৰি থওঁ, লগতে আপোনালোককো দেখাম, ময়ো চাওঁ। এয়া চাওকচোন এই ক'লা মহটো লৈ আহিছে, দেখিছেনে বাৰু? আপোনালোকে ধৰিব পাৰিছেনে বাৰু? এফালে ক'লা মহটো আৰু আনফালে বগা মহটো। এতিয়া যুঁজখন বা কিবা হয় ভিডিঅ'টো চাই যাওক। আৰু বহুত নীতি নিয়ম আছে। এয়া চাওকচোন, ম'হযুঁজ আৰম্ভ হোৱাৰ আগতে এনেকৈ আশীৰ্বাদ লয়, আৰু যদি যুদ্ধখন লাগি গৈ থাকে লাগে মানে, তেতিয়া যদি যুদ্ধখন ভাঙিব হ'লেও হেনো আশীৰ্বাদ ল'ব লাগে। বহুত নীতি নিয়ম আছে। আমাৰ যে সৌভাগ্য, আমি যে ইমান এয়া যে দেখিব পাইছোঁ। হয়তো আমাৰ নতুন প্ৰজন্মৰ এইখিনি নেদেখিবও পাৰে, কিন্তু আমি সৌভাগ্যৱান যে আমি এয়া দেখিবলৈ পাইছোঁ। যি হ'লেও লাগে নালাগে পিছ কথা যুঁজখন, তথাপিও যে আমি দেখি পাইছোঁ। এয়া চাওকচোন, দুয়োটাই আকৌ ওচৰত গৈ যুঁজ লগা নাই, দুয়োটাই এনেকৈ আছে। হয়তো চাগে যুঁজখন নহ'বই,
আপোনালোকে দেখিলেই। চাওকচোন, সকলোৱে ভাবিছিলে জুচখন হ'ব বুলি, কিন্তু নহ'ল আৰু এয়া বগা মহজনী গুচিয়ে গ'ল। খালে চাগে, নহয়নে বাৰু? পাছৰ জুচখন চাওঁচোন বলক, কিবা হয়। গোৱালকেইজনক খুব দৌৰাইছে দেখিছেনে বাৰু? হাঁহিও উঠিছিলে। এয়া অন্য এখন যুঁজৰ বাবে আৰু এটা মহ লৈ গৈছে, আৰু ইফালেও এটা মহ ৰখি আছে। এইবাৰ বা কি হয়? এইবাৰো কি লাগিছে বাৰু আপোনালোকৰ? জুচখন হ'বনে বাৰু? চাওক, প্ৰথম ষ্টাৰ্টিং ঠিকে আছিলে। আমি ভাবিছিলোঁ জুচখন হ'ব আৰু, কিন্তু আকৌ এবাৰ আমাৰ আশা চেচাপেট ঢালিলে। এই ক'লা মহটো মানে এইটো চাইডৰ মহটোৱে হয়তো আকৌ ভয় খালে, সি এতিয়া গুচিয়ে গ'ল। আমি কিন্তু এইবাৰ চিয়'ৰ আছিলোঁ যে এইবাৰ মানে জুচখন লাগিব, কিন্তু কি কৰিব, উপায় নাই। তথাপিও যিমানখিনি পাৰোঁ আপোনালোকক দেখালোঁ। আপোনালোকক দেখাইছিলোঁ ৰাতিপুৱা ইমানো মানুহ নাছিল, এতিয়া কিন্তু বহুখিনি মানুহ আহিছে। লগতে এতিয়া প্ৰগ্ৰেমো হ'ব চাগে, কালচাৰেল প্ৰগ্ৰেম। এয়া চাওকচোন, ককাহঁতে কেনেকৈ কৰি খেল খেলি আছে। কৰি খেল আৰু বহুত নীতি নিয়ম আছে, মই আগে পিছে দেখা নাছিলোঁ বাৰু। এইবাৰ যি হ'লেও অকণমান হ'লেও সৌভাগ্য হ'ল যে মই দেখিলোঁ। আপোনালোককো দেখাব ট্ৰাই কৰিলোঁ, কিন্তু ইমানখিনিতো মানে প্ৰথমখিনি মই দেখাব নোৱাৰিলোঁ আপোনালোকক, মানে ময়ো নাছিলোঁ। এয়া চব কিমান নীতি নিয়মৰ মাজে খেলে দেখিছেনে? খেলখন শেষ হোৱাৰ পাছত কেনেকৈ তেওঁলোকে সেৱা কৰিলে এজনে আনজনক। এয়া চব মানুহ কিমান হৈছে দেখিছেনে বাৰু?
তেওঁলোকক অশেষ ধন্যবাদ। আজিলৈ মই আহোঁ, আপোনালোকো ভালে থাকক, বাই।